নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগলৈ যাতে নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই বিস্কুট বনাব লৈছোঁ। বিস্কুটৰ কাৰণে এইকেইটা সামগ্ৰী লৈছোঁ। চুজি এবাটি লৈছোঁ, আটা লৈছোঁ এবাটি, চেনি লৈছোঁ এবাটি, নাৰিকল এটা আৰু ঘি। এইখিনি এতিয়া নাৰিকলখিনি ৰুকি আছোঁ। নাৰিকলখিনি ৰুকি লোৱা হ'ল। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম একেলগে। চৰিয়াটোত তেল দি লৈছোঁ যাতে লাগি নধৰে। তেলখিনি চৰিয়াটোত মচি দিছোঁ আৰু হাততো লগাই লৈছোঁ। আটা বাটি দি লৈছোঁ। এতিয়া চুজিও দিছোঁ এবাটি, চেনি দিছোঁ এবাটি, ৰুকা নাৰিকলখিনিও দি ল'লোঁ। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। যাতে চব একেলগে লাগি যায়। এতিয়া তাত অলপ চ'ডা দিছোঁ, মিক্স কৰিছোঁ চ'ডাখিনিও। চামুচ দিছোঁ, এচামুচ ঘি দি লৈছোঁ। ঘিখিনি সানি দিম এতিয়া। সানি দিছোঁ, মিক্স কৰিছোঁ ঘিউখিনি দিয়াৰ পিছত। ভালদৰে মিক্স কৰাৰ পিছত এতিয়া পানী দিব লাগিব। জ্বলাই লৈছোঁ, পানীখিনি গৰম হ'ব দিছোঁ। পানীটো গৰম হ'ল, এটা মগত ঢালি লৈছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি একেলগে পানী দিছোঁ। পানীটো অলপ অলপকৈ দিছোঁ, বেছি হৈ গ'লে দিগদাৰ হ'ব। অকণমান দি দিছোঁ। আটা মৰা নিচিনাকৈ মাৰিব লাগে। চেনিটো আছে, পানী কমকৈ দি লৈছোঁ। পিছত টেপটেপীয়া হৈ যাব পানীটো। আটাটো এতিয়া বেছিকৈ মুঠিব লাগিব। যিমানে মুঠি লওঁ সিমানে ভাল হ'ব, কোমল হ'ব। দুভাগ কৰি লৈছোঁ। এটা মাৰা হৈ গ'ল। এতিয়া থুপি থৈছোঁ। আধা ঘণ্টা বা 45 মিনিট এনেকৈ ৰাখিম। তাৰপিছত বিস্কুট বনাই ভাজিম। যাতে হাতত লাগি নধৰে। লাড়ু বনাই আছোঁ। যাক যেনেকৈ ডিজাইন লাগে এনেকৈ বনাব পাৰোঁ। মই প্ৰথমতে ৰাউণ্ড কৰি লৈছোঁ গোল গোলকৈ। এনেকৈ গোল গোলকৈ এইখন বনাই থৈছোঁ।
এইবাৰ ডিছ এখনত এনেকৈ লৈছোঁ, কাটি কাটি দিম বেলেগ ডিজাইনত। কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ, পিচ পিচকৈ লৈছোঁ, কটা হৈ গ'ল। এইবাৰ এনেকৈ বনাইছোঁ, এয়া বনাই লৈছোঁ ভাজিবলৈ। এইটো এনেকৈ বনাই লৈছোঁ, এইখিনি এনেকৈ বনাই লৈছোঁ ডিজাইন দি বেলেগ বেলেগ। এয়া বাদাম লৈছোঁ, তাত দিব এনেকৈ বাদাম দি আছোঁ একোটা, খাবলৈ ভাল হ'ব, দেখিবলৈ ধুনীয়া লাগিব। দিয়া হৈ গ'ল সকলোতে বাদাম। তেল দি লৈছোঁ ভাজিবলৈ, তেলটো গৰম হৈ গ'ল। নমালো, মই ৰঙা কৰিয়ে ভাজিছোঁ, অলপ ঢিলা কৰিও ৰাখিব পাৰে। বিস্কুট বনোৱা হৈ গ'ল, এয়া চাওক কালাৰটোও ধুনীয়া হৈছে, সোৱাদো ধুনীয়া হৈছে। আপোনালোকেও বনাই চাবচোন, ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।